নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আজি এটা সহজ আলু পৰঠা ৰেচিপি লৈ আহিছোঁ। আহকচোন মই আলু পৰঠা ৰেচিপিটোনো কেনেকৈ বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আলু পৰঠা বনাবৰ বাবে মই লৈছোঁ, প্ৰথমতে আলু বইল কৰি লৈছোঁ। তাতে দিছোঁ পিঁয়াজ, আদা আৰু জলকীয়া মিহিকৈ কুটি লৈছোঁ। অকণমান দিছোঁ নিমখ আৰু তাতে দিছোঁ সোৱাদ অনুসৰি দিব। আৰু ইয়াতে মই আলুখিনিৰ লগত ভাল ধৰণে দিম অলপমান দিম ৰিফাইন। তাৰপিছত মই আলুখিনি ভাল ধৰণে পিটিকা বনাই ল'ম। আলু পিটিকাখিনিত দিম অলপ অলপকৈ আটা। তাৰপিছত মই মঠি যাম, ইয়াত পানী ব্যৱহাৰ নকৰোঁ। আলু পৰঠাৰ ডোটো বনাই ল'লোঁ, এয়া দেখিছে। আৰু এই ডোটো অলপ 5 মিনিটৰ কাৰণে মই ৰেষ্ট কৰিবলৈ দিম। তাৰপিছত এটা এটা বল বনাই মই বেলি ল'ম। বেছি পাতল নকৰিব, বেছি ডাঠো নকৰিব। আলু পৰঠাটো ধৰণে বেলি ল'লোঁ। বেলি এখন মই টাৱা গৰম কৰি ৰাখিছোঁ। টাৱাখন মই ল' ফ্লেমত দিছোঁ। আৰু এতিয়া মই তাতে পৰঠাটো দি দিম। আৰু ইয়াত মই ৰিফাইন ব্যৱহাৰ কৰিম। ৰিফাইনৰ সলনি আপোনালোকে গৰু ঘিউ ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া মোৰ আলু পৰঠা ৰেডি। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।